वेलकम टू माय चैनल राहुल बोलक आज भिडिओ आरम्भ करो। आज भिडिओ मैं एनेकुवा कैसे आम 2012 सनर पर 2016 सनर कारण मैं दुटा दुटा नय सरी एटा फेटिखाप पढ़िছিলোঁ और সেই फेटिखापर বিষখিনি অলপ 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 পঢ়ি পেলাই মই অলপ জমাই থৈ দিছিলোঁ আৰু কি সাপ পঢ়িছিলোঁ ক'ৰ फेटिखाপ আছিল কি কথা কি বতৰা কথাখিনি আপোনালোকক গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে কমেণ্ট নকৰিব আকৌ মুখখন কি হালধীয়া হৈছে। মই অলপমান হালধি সানো গাইজ। ফাইনেলি মই সেই फेटिखाপটো ইয়াতে ৰাখিছিলোঁ। फेटिखापটো ইয়াতে আছে। মই এতিয়া লাহে লাহে ওলাই পেলাই ইয়াত নহয় ভিডিঅ'টো অকণমান দূৰত বনাম আৰু একদম নিষ্ঠৰ পৰিৱেশত বনাম। আপোনালোকে চাই থাকক কি फेटिखाপ আছিলে আৰু কেনেকৈ ধৰিম। গাইজ 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 সেই फेटिखाপটোৰ কথা কৈছিলোঁ যে এই फेटिखाপটো ইয়াতে আছে গাইজ, ইয়াতে আছে। মই ইয়াত ভৰাই লৈ আহিছোঁ। কথা হ'ল গাইজ হৰত ভিডিঅ'টো এইটো কাৰণতে কৰা নাই মানে যিকোনো বিষ এটা হৰত উলিয়াই দিব নোৱাৰা। আজি যদি এই বিষখিনি মই হঠাৎ উলিয়াই দিওঁ নহয় এই হৰ একদম পূৰা মাদাৰ পূৰা ভেৰি হৈ যাব বিৰিঙি উঠো। সেই গতিকে গাইজ ঘৰৰ পৰা বাহিৰ হৈছোঁ। চবে কয় গাইজ মায়ে ভৰিৰ তলত জান্নাত, কিন্তু গাইজ বিশ্বাস কৰ আমাৰ মায়ে ভৰিৰ তলত চেণ্ডেল আছে। চেণ্ডেল মাৰোঁ মোক তাতে যদি ভিডিঅ' কৰি থাকোঁ। সেই গতিকে বাহিৰ উঠিছোঁ, ধুনীয়াকৈ আনবক্সিং কৰিম এতিয়া फेटिखाপটো আৰু দেখুৱাম। ফাইনেলি फेटिखाপৰ বিষখিনি মই এতিয়া আনবক্সিং কৰিম আৰু আপোনালোকক দেখুৱাম। এই বিষখিনি কেতিয়াবা গাইজ এইপিনেও মাৰি দিয়ে এইপিনেও মাৰি দিয়ে মানে কৈছোঁ নহয় বিষখিনি। এতিয়া কিন্তু একো নাই গাইজ। এইটো আহিছিল আপোনাৰ 2012 চনৰ পৰা 2016 চনৰ ভিতৰত যিখিনি বি আছিল সেইখিনি বি এতিয়া মই ইয়াতে মানে হেৰি কৰি থৈছিলোঁ, ৰাখি থৈ দিছিলোঁ। এতিয়া ফাইনেলি মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। কি আছে কি নাই গাইজ আপোনালোকে একবাৰ যাওক। টেন 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 ফাইনেলি গাইজ फेटिखाপৰ বি লাহে 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 নিগৰি থাকিব। এইখন আমাৰ মানে কি ক'ম আৰু গাইজ। মই ক'ব গ'লে অকণমান ওচৰত লৈ আহা বিষখিনি মই ভালকৈ দেখাই দিওঁ। কি ক'ম এইখন ক'ব গ'লে আমাৰ গামোচা যিয়ে নেকি আমাৰ নিজকে কিবা অসমীয়া লাগে। তথাপিও মানে কি আৰু মই এইটো জ্বলাই দিম বুলি ভাবিছিলোঁ, কিন্তু গামোচা বোলা বস্তুটো ভাই এইটো আমাৰ অসমীয়াৰ মেইন। সেই গতিকে ইয়াক জ্বলাই নিদিওঁ, নিশ্চয় কিবা কামত আহিব। যি কি নহওক আৰু ভিডিঅ'টো সেই फेटिखाপটো যদি চাই আছা ক'ব লগা মোৰ একো নাই। তোক একো নকওঁ মই তোক এইগিলা দেখিবানে বা তই বা সুমে দি থৈ গৈছে মোক আৰু চুচমা আৰু গাইজ কিবা কিবি আছেই। ভিতৰত কি আছে মই একবাৰ দেখাওঁ। 2013 চনৰ পৰা ডায়েৰী লিখা আৰম্ভ কৰিছিলোঁ। फेटिखाপে কোন সময়ত খুটিছিল, কি হৈছিল, কি বিশ্বাসঘাত কৰিছিল এইবিলাক গাইজ ডায়েৰী লিখাতে বহুতে আছে এইবিলাক বান্দুল পৰি আছে আৰু কি ক'ম। বাইছ এইখিনিয়ে হ'ব আৰু বেছি ক'বও নাযাওঁ কাৰণ ফাইনেলি আপোনালোকে দেখিলে। এয়া গাইজ এয়া আছিল फेटिखाপৰ বিষ। এক্স আৰু फेटिखाপ একে গাইজ, কেতিয়াও বিশ্বাস নকৰিম। মই মানে फेटिखाপ বুলি কোৱাৰ এইটোৱে কাৰণ মোৰ এক্সে দিয়া এইবিলাক গিফ্ট হৈছিল আৰু গিফ্টখিনি আপোনালোকক দেখিবলৈ ৰাখিছিলোঁ, ভালদৰে ৰাখিছিলোঁ। কিন্তু এইটো মানে আমাৰ অসমীয়া মেইন বস্তুটো, এইটো জ্বলাই দিব নোৱাৰোঁ। এতিয়া মই ডায়েৰীখন জ্বলাই দিম কাৰণ এইবিলাক অতীতৰ স্মৃতিবিলাক ৰাখি থাকি লাভ নাই আৰু অতীতৰ স্মৃতি কেতিয়াও অতীতক মানে ভৱিষ্যত বা অতীতক আৰু মই মানে হেৰি কৰা নাই, যাব বিচৰা নাই। অতীতে সদায়। এতিয়া বৰ্তমান আৰু ভৱিষ্যতলৈ জীয়াই থাকিম। যি কি নহওক আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু কোনোবা যদি নতুনকৈ আহিছে মোৰ পেজটো ফ'ল' কৰি থৈ দিব, মাজে মাজে ফানি ভিডিঅ' পাই থাকিব। ধন্যবাদ। জয় আই। ছিঙি আছোঁ, জ্বলাই আছোঁ। ডায়েৰীৰ পাত আৰু এক্স একে শুনিছা নাই, কোন মুহূৰ্তত শেষ হৈ যিয়ে জ্বলে শেষ কৰিব। এইগিলা গাইজ থাকিবা নালাগে বোলে, জ্বলাই দিব লাগে। এইগিলা মই দিষ্টাই লিখিছিলোঁ। এইগিলা গাইজ আপোনালোকে দেখিলে গোটেইখিনি বস্তু জ্বলাই দিলোঁ। গামোচা এখন আছিলে, এখন আমাৰ ছাৰক দি পঠালোঁ। ছাৰক মানে পথাৰত আহিবৰ কাৰণে কিবা অসুবিধা হ'ব। ছাৰক মই নুঠালোঁ, ছাৰক এইটো কাৰণে নুঠালোঁ, আমি সেইখিনি টাইমত কিবা ব্যস্ত হৈ আছিলোঁ পূৰাত। ছাৰে আহি পেলাই ঝুমি চাৱাৰ কাৰণে মই তেনেকৈ জ্বলাই দিলোঁ। সন্মানৰ কথা আছিল গাইজ। তেতিয়া ভাল পাই থকা দিনত কিছুমান শব্দ বা কিছুমান মানে এনেকুৱা
অনুভূতি সোমাই আহিছিলে তাত এতিয়া সেইবিলাক মনতে নাই ভাল পালে সেইবিলাক ফিলিংছ আহি থাকে বাৰু সেই হেতুকে গামোচাখন নজ্বলাওঁ কাৰণ এইখন আমাৰ অসমীয়াৰ স্বাভিমান সেই গতিকে মই এইখন মোৰে আমাৰ মামাৰ ল'ৰা এই ছাগলী নিব আহিছে তাক দিম ইয়ে গা পা ধুই উঠি ধুনীয়াকৈ গামোচা এইটো কিন্তু তোমাৰ হেৰি আছিল আপোনাৰ এক্স বৌয়েৰ খেতি খাব থৈ উঠি দি আছিল তোকে দিলোঁ লাগি নমন্দিয়ে হয় আৰু গামোচাখানি ধুনীয়া মুচবি আৰু এইটো লাষ্টত কেৰি বেগটো আছিল কেৰি বেগটোক মোৰ বেলেগ একো ক'ব নাই একশক বাই বাই